নমস্কাৰ ফ্ৰেণ্ডছ, কেনে আছে আপোনালোকে? আজি ধুনুৰ পৰা বাৰ্থডে ব্লগটো ষ্টাৰ্ট কৰোঁ, কাৰণ তাইৰ আজি বাৰ্থডে আৰু তাৰ কাৰণে তাইক ৰেডি কৰি দিছোঁ। কি কৰিলি এটা ধুনা? ধুনাৰ আজি 1 বছৰ কমপ্লিট হ'ল, তাই জন্ম হ'ব আৰু তাইৰ বেলুন সোপা দেখি তাইৰ ফূৰ্তি বাকী নহয় গৈছে। বেলুন সোপা কামুৰি আছে, তাইৰ 2টা দাঁত গজিছে ওপৰৰ ফালে। এইবিলাক দেখি মই এইখিনি আজি ডেক'ৰেশ্যন কৰিছোঁ, আলহী খাব হৈ যিখিনি পাৰে কৰিছোঁ। আৰু আপোনালোকে কেনে হৈছে জনাব দেই। আৰু ধুনা আছে বাবুৰ লগত খেলি। এইটো হৈছে সৰু বাবুটো, হৈছে আমাৰ মামাৰ সৰু ল'ৰা। আৰু ধুনীয়াকৈ ইহঁতৰ ল'ৰা হয়। কি কৰি আছা? বাৰ্থডে খাব আছে? কি কৰি আছা তুমি? বাৰ্থডে খাব আছো। আমাৰ ধুনুৰ বাৰ্থডে আৰু এতিয়া আমি ভাত খাব ওলাইছোঁ, গতিকে ৰেডি হোৱাই নাই। মই ৰেডি হ'ম, ভাত তাত খোৱা। এয়া ধুনাৰ কেক আহি গ'ল। হেপী বাৰ্থডে টু মাহিৰা চুলতানা। আমাৰ ধুনাৰ নাম মাহিৰা। চ' দেউতাকে লৈ আহিল আৰু এতিয়া কেক কাটিব তাই ভাব, কিন্তু এতিয়া বাৰ্থডে গাল গ'ল টোপনি, কাৰণ আলহী আহিল, দিনটো সকলোৱে লৈ থাকিল, তাই উমলি থাকিল চবৰ লগত। এতিয়া তাই এনেকুৱা টোপনি গৈছে, সকলোৱে চকুত পানী মাৰিছে, এনেকুৱা অত্যাচাৰ কৰিছে, কিন্তু উঠা নাই। শেষত উঠাই লৈ আহিলোঁ, কিন্তু কান্দি আছে এতিয়া মানুহ দেখি, হাল্লা দেখি। কেঁচা টোপনি তাইৰ। ধুনা উঠিল ঠিকে, তাইক জগালোঁ, কিন্তু মানুহৰ ইমান হাল্লা আৰু তাইবিলাক দেখি একদম ভয় খাই গৈছে। এতিয়া তাই নাকাটে কেক আৰু ইয়াতে বহি আছে তাইৰ নানাক, কিন্তু তাইক নিব পৰা নাই। এইখিনি আছিল আৰু মুনুৰ বাৰ্থডে এতিয়া খতম। মুনু চোৱা, মুনুৰ বাৰ্থডে খতম, টাটা। আৰু এইফালে চাওক, বাৰ্থডে হোৱাৰ পিছত কি হালাত কৰি দিলে, বেয়া লাগিছে। মই সজাইছিলোঁ যিহেতু, আৰু
কি কৰিবা আৰু বাৰ্থডে কৰক দিয়ক। এয়া মুনুৰ বৰদেউতাকৰ ল'ৰা দুটা আৰু সিহঁতক বোলে লগাই দিয়া নাই ক্ৰীম, গতিকে অলপমান লগাই দিলোঁ। তাকে কৰিছে মুনুৰ পেহীয়েকৰ ছোৱালীজনীয়ে বোলে কেক কাটে, ভিডিঅ' কৰিব লাগে, গতিকে বলক আৰু কাটা কাটা কাটা। এজনী ছোৱালী মুনুৰ লগত কেক কাটিব নাপায় কান্দিছিল। খালি আৰু বাৰ্থডে মুনুৰ বাৰ্থডে ফটো তুলিম বুলি ভাবি কি সুন্দৰকৈ প'জ দি আছে। ভিডিঅ'টি আৰু বেছি দীঘলীয়া নকৰোঁ। প্লিজ ভিডিঅ'টি যদি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব। এয়া আমাৰ মুনুৰ বাৰ্থডেৰ গিফ্ট, এয়া কাপোৰ, এয়া কাঁহৰ কাঁহী, এয়া পুতলা, তাৰপিছত এয়া ৰূপৰ চেন আৰু এয়া সোণৰ ফুলি আৰু বাকীবোৰ পুতলা। আৰু খোৱা লোৱা বাৰ্থডে কিবা কিবি সকলো শেষ আৰু এতিয়া আমি যাওঁ ঘৰলৈ। আৰু কেনেকুৱা ধুনীয়া লাগিছে ৰাস্তাটোৰে গৈ। মুনুহঁতৰ গাঁওখন এনেদৰে সজাইছিল ঈদৰ দিনাখন আৰু এতিয়া সেইখিনি থাকি গ'ল। কেনেকুৱা ধুনীয়া ফিলিংছ।